এইবাৰ মই গুৱাহাটী যাত্ৰা আপোনালোকক দেখুৱাব লৈছোঁ। গুৱাহাটীলৈতো সকলোৱে গৈ থাকে, মইতো সঘনাই গৈ থাকোঁ, কিন্তু তথাপিও মোৰো যাত্ৰাটো কেনেকুৱা হ'ল আপোনালোকক দেখুৱাব লৈছোঁ। এয়া চাওক, হালদিবাৰী বুঢ়ী গোসানী মন্দিৰততো সকলোৱে সোমায় ন, কিন্তু তাৰ আগতে যে আমি শিৱ মন্দিৰ পাই যাওঁ, সেইটোত মই কিন্তু তেনেকৈ মানুহ সোমোৱা নেদেখোঁ। মই কিন্তু সদায় তাত সোমাই যাওঁ। ঘূৰি আহোঁতে অৱশ্যে মোৰ দেৰি হয় কাৰণে, গধূলি হৈ যায় কাৰণে মই এটাতো মই যাওঁতে কিন্তু দুইটা মন্দিৰতে মই আশীৰ্বাদ লৈ যাওঁ। এয়া মই নন্দীক কৈছোঁ, নন্দী ভিংগীক বোলে আমি শিৱ দেৱতাক যিখিনি কথা কওঁ নন্দী ভিংগীক ক'লেও হয় হেনো, সেইকাৰণে মই নন্দীক কৈছোঁ, নন্দী কাণত কৈছোঁ। তাৰমানে ভিংগীক কোৱাৰ আগতে মই শিৱ দেৱতাক অলপমান সেৱা কৰি আহোঁ বুলি ভাবিলোঁ। তাতে পানী থাকে, ঘটি থাকে, মানে লিংগত পানী চৰাবৰ কাৰণে, সেইখিনিও কৰিব পাৰে, সেৱা কৰোঁ আমি। এইখিনিতে এটা কথা আছে, সেই পিছফালে যিখন আপোনালোকে হাবি দেখিছে বা পাহাৰৰ নিচিনা দেখিছে, সেই তাতে নিজৰা আছে। ইমান ধুনীয়া নিৰ্মল ফটফটীয়া পানী আৰু খুব শীতল, চাফাও আহি থাকে। সেইকাৰণে আপোনালোকে সেইখিনি এলেকাত চাবচোন, পানী কেতিয়াবা ওলাই বাগৰি পৰি থাকে আৰু তাত পানীৰ অভাৱ কেতিয়াও নহয়। সেই এলেকাৰ ওচৰে পাঁজৰে খোৱা পানীও মানে তাৰ পৰাই লয়। গতিকে এদিন মানে মোক পণ্ডিত পূজাৰীজনে ক'লে, তাত সময়তে আহকচোন, আহক বাইদেউ, আপোনাক বস্তু এটা দেখুৱাম বুলি মোক একদম সেই পিছফালে লৈ গ'ল। মই বোলো কি হ'ল? বোলে কালি সপোনত দেখিলোঁ, মোক বাবাই কৈছে যে মই পিছফালে সেই পানীৰ মাজত, শিলৰ মাজত পৰি আছোঁ, মোক উঠাই আনিবি, উঠাই দেগৈ যা, তেনেকৈ বুলি ক'লে। ৰাতিপুৱা বোলে মই চাবলৈ গ'লোঁ, হয় একদম দীঘল, মানে মস্ত শিৱলিংগ পৰি আছে, প্ৰায় 7 ফুট, তেওঁলোকে জোখালে 7 ফুট ওখ শিৱলিংগ। তাৰপিছত ময়ো দেখিলোঁ, তো সঁচাকৈ আচৰিত লাগিলে যে সপোনতে তেওঁ দেখিলে পূজাৰীজনে। তো সেই কথাটো মই ফটোৰে সৈতে মই ফেচবুকত দিলোঁ। দিয়াৰ পিছত কিন্তু যথেষ্টখিনি মানে সাংবাদিকসকলো আহিলে, তেওঁলোকক গোটেই নিউজটো প্ৰচাৰ কৰিলে। তাৰপিছতে তেওঁলোকে যথেষ্ট তালৈ মানুহ অহা যোৱা কৰিব ল'লে। পূজা নিয়মিতভাৱে তাতো হয়, আপোনালোকে কেতিয়াবা গ'লে পিছফালে গৈ চাব পাৰিব, বহুত ওখ লিংগ। আৰু এইবাৰ মই ভিংগীৰ ওচৰলৈ আহিছোঁ। মই নাজানো কোনজন নন্দী কোনজন ভিংগী, মই নাজানো, কিন্তু নন্দী ভিংগী থাকিলে তেওঁলোকক ক'ব লাগে বুলি কয়, যিহেতু শিৱৰ একদম প্ৰধান সহস্ৰ দুইজন নহয়। কিছুমান মন্দিৰত দেখোঁ অকল নন্দী থাকে, ভিংগী নাথাকে, ইয়াত কিন্তু দুইজনে আছে। গতিকে মই তেওঁলোকক কৈছোঁ, প্ৰাৰ্থনা কৰিছোঁ। নাজানো কিমান, আচলতে বিশ্বাসেই বিলয় খৰি বুলি যে কয়, মই সেইকাৰণেই কৰোঁ এইখিনি য'ত যাওঁ। আপোনালোকে নিশ্চয় দেখিছে, কিন্তু হালদিবাৰী মন্দিৰতে আচলতে বুঢ়ী গোসানী, বুঢ়ী আই মন্দিৰতে চব নামে কাৰণে এইফালে বৰকৈ চাগে মন নকৰে সকলোৱে, কিন্তু মই সোমাওঁ। যাওঁতে মই যাওঁৱেই, তেওঁলোকক সেৱা নকৰাকৈ যাবলৈ মানে মোৰ সাহসেই নহয় মানে। প্ৰায় আগতেতো সদায় মই হাতী কেইটামান পাই যাওঁ, সেই সন্মুখত যে থাকে সৰু দোকানখন, তাতে কলবিলাক থাকে, কল খুৱাই থৈ যাওঁ। কিছুদিনৰ পৰা হাতীকেইজনক নোপোৱা হৈছোঁ, ৰাস্তাত পাওঁ, মানে সেইখিনিতে ৰৈ থকা অৱস্থাত নোপোৱা হৈছোঁ। এয়া মই তাতে জল চৰাইছোঁ, দক্ষিণা দিছোঁ, সেৱা কৰিছোঁ। এইখিনি দক্ষিণা মই দিওঁ কেলৈ, গণেশৰ ওচৰতো দিওঁ, বিষ্ণু দেৱতাৰ ওচৰত দিওঁ, এওঁৰ ওচৰতো দিওঁ, কাৰণ মন্দিৰটো মেইনটেনেঞ্চটোও দৰকাৰ ন। ক'ৰ পৰা আহে মই পিছে আজিলৈকে সোধা নাই তেখেতসকলক, মেইনটেনেঞ্চৰ পইচাটো ক'ৰ পৰা আহি থাকে, কিন্তু মই দিওঁ, সদায় দিওঁ, কাৰণ এইখিনি প্ৰয়োজন। পূজাৰীজনৰতো, তেওঁকোতো চলিব লাগে, তেওঁ দৰমহা এটা পাই থাকে, মেইনটেনেঞ্চ খৰচ এটা আহি থাকে, নহ'লে ইমান সুন্দৰকৈ ৰাখিব নোৱাৰে। কিন্তু ক'ৰ পৰা আহি থাকে, মই ইমান বছৰৰ পৰা তাত সোমাই আছোঁ, সোধা নাই, তথাপিও ভাল লাগে। এই যে মই সোমাইছোঁ এতিয়া, ইয়াত বিষ্ণু দেৱতা, লক্ষ্মী দেৱী ইমান সুন্দৰকৈ বহি আছে ন। এয়া এতিয়া আমি আহি বুঢ়া পাহাৰৰ ওচৰ পাইছোঁ। এইখিনিতে আকৌ নতুন ৰিজৰ্ট কিছুমান খুলিছে, পৰিৱেশটো ইমান ভাল লাগে ন, প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকুৱা ৰিজৰ্টত কেতিয়াবা থাকিবলৈ খুব ভাল লাগে। আচলতে বিদেশী পৰ্যটকৰ কাৰণেহে আচলতে এইবোৰ খোলে। এয়া আমি আহি আচলতে এখন ৰেষ্টুৰেণ্টত ভাত খাবলৈ সোমাইছোঁ, কিন্তু হঠাতে কি হ'ল, দুবাছমান একদম মানে দুখনমান বাছত কামাণ্ডোসকলে আহি নামিলেহি। তেওঁলোক চাগে খুব ভোকত আহিছে নেকি, একদম ধুমাধুম চিধা বহি ভাতৰ পাতত বহিছে। মই কোনোমতে খালোঁ আৰু তামোলবোৰ দেই। সৰু কম বয়সীয়া দেই, বহুত বেছি বয়সীয়া ল'ৰা নোৱাৰি আছে, অসমীয়া ল'ৰা আছে, কিন্তু প্ৰত্যেকৰে ডিঙিয়ে তাহাঁত বন্দুক দেখি ভয়ো লাগে, কামাণ্ডো হয়। এনেকৈ আহি আমি এয়া গুৱাহাটী সোমালোহি।
গুৱাহাটী সোমোৱা মানে জানেই নহয়, ট্ৰেফিক জাম আৰম্ভ হৈ যায়। বহুত দেৰি মূৰে অকণ চলিবলৈ পাওঁ। বাকী ৰাস্তাটো গৈ থাকিলোঁ ঠিকে থাকে। এয়া আকৌ ৰৈছোঁ, আকৌ যাম এতিয়া, ৰ'ব কিমান দেৰি বাৰু ৰ'বলগীয়া হয়। গুৱাহাটী বুলি ক'লে এক বেলেগ আকৰ্ষণ নহয়। এয়া আকৌ এতিয়া গৈ আছোঁ। বিজেপিৰ কাৰ্যনিৰ্বাহক আছে কাৰণে গোটেই ৰাস্তাত বিজেপিৰ পতাকা লগাই থোৱা হৈছে। সেয়া দূৰত পেণ্ডালন ওলাই আছে। সকলোৱে পেণ্ডালনক চিনি পায়, কোনখিনিত আছে জানেই। গুৱাহাটী অহা যোৱা, অসমৰ প্ৰতিটো চুকৰ পৰাই গুৱাহাটীলৈ মানুহ অহা যোৱা কৰি থাকে। সকলোৱে গুৱাহাটী দেখিছে, কিন্তু মই অকণ মোৰ যাত্ৰাটো আচলতে আপোনালোকক দেখুৱাব খুজিলোঁ। মই আচলতে এখন সভাৰ কাৰণেই গৈছোঁ। গতিকে ভাবিলোঁ আপোনালোককো মানে লগতে লৈ যোৱা নিচিনা হয় ন, আপোনালোকক যদি মই দেখুৱাওঁ ভাল লাগে। সেইটো উদ্দেশ্যা হ'ল আগৰ পুৰণা সকলে উদ্দেশ্যা নিশ্চয় সেই দিনবোৰ মনত পৰিছে, তাত চিনেমা চাইছেই। আমি এয়া বিধানসভা দেখি গৈছোঁ। এয়া কি সুন্দৰকৈ জিলিকি থাকে। নতুন ভৱনটো আছে, সেয়া পাই গ'লোহি। এয়া গৈ পাৰ হৈছোঁ। মোৰ হোটেলখনত সোমাইছোঁ দেই। দিছে আমাক এতিয়া ইয়াতে থাকি, মই আহিলে গুৱাহাটীলৈ এইখন হোটেলতে থাকোঁ। এতিয়া গাড়ীখন বেক কৰি লওঁ। এখন একেবাৰে দিছপুৰ মানে পলিক্লিনিকৰ ওচৰতে এইটো ডাইনিং হল। ৰাতিপুৱা আমি ইয়াতে ব্ৰেকফাষ্ট। এয়া মোৰ উভতনি যাত্ৰা গোলাঘাটলৈ। ঘূৰিছোঁ, মাজে মাজে কিবা কিবি চাহ তাহ খাইছোঁ। ৰহাৰ ওচৰত ৰহা কয় নে কি কয় জানো, কিনাৰত যে দেখিছেনে আপোনালোকে বাঁহ বেতৰ বস্তুবোৰ, মুঢ়া চুঢ়াবোৰ থাকে। তাত চুঙাত কিছুমান দৈ ওলমিয়াই থোৱা দেখেনে, এইবোৰ ম'হৰ গাখীৰৰ দৈ। মই দৈ চুঙাও কিনিলোঁ, সেইখিনিতহে ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এই এলেকাততো সকলোৱে এবাৰ নহয় এবাৰ সেইফালে চাই পঠিয়াই, মুকলি ঠাইখিনিলে গড় চৰি আছে নেকি, পহু ওলাইছে নেকি। মই কিন্তু সদায় গড় দেখোৱেই, ইয়াত আহোঁতেও হওক বা যাওঁতেই হওক এটা নহয় এটা গড় দেখোৱেই। আৰু সদায় দেখোঁ যদিও আকৰ্ষণ অনুভৱ কৰোঁ, ফটো এখন তুলিবলৈ মন যায় তেওঁলোকৰ। আমাৰ আপুৰুগীয়া সম্পদ, গোটেই পৃথিৱীৰ ভিতৰত ইয়াতেই আছে এশিঙীয়া গড়। তেওঁলোকে আমাৰ অসমৰ যথেষ্টখিনি সুস্থ বৃদ্ধি কৰিছে বুলিয়ে কওঁ। সেইয়া চাওক, 4জন মানে 2টা পৰিয়াল দেই, বেলেগ বেলেগ। এটা পৰিয়াল গৈছে, ঘৰৰ ফালে গৈছে নেকি ভিতৰলৈ, তেওঁলোকে চাগে ভিতৰত থাকে। আৰু সেই 2টা ৰৈ আছে, তেওঁলোক অলপ পিছত যাব চাগে। এইকেইজনা ভিতৰলৈ সোমাই গৈ আছে, চাওক আগবাঢ়ি গৈছে। আৰু সেই 2জনে এতিয়াও খাই আছে ঘাঁহ চাহ কিবা কিবি গৈ আছে। দূৰতো এটা আছে, মই পিছত দেখিলোঁ এইটো। কি ধুনীয়াকৈ গড় হৰিণা চব একেবাৰে ওচৰতে, চব ইমান ধুনীয়াকৈ থাকে। আৰু এজাক এইবোৰ চৰাই, এইটো বগলীও নহয় বৰটোকোলাও নহয়, কি জানো এইবিলাক, চব কিমান এটা চৰাই। সেই দূৰলৈও আছে, বিশেষকৈ গড়টো যে আজি ইমান ওচৰত দেখিছোঁ। চৰাই হ'ব বহুত আছে দেখোন, সেইবিলাক দূৰলৈ চাওকচোন। ওচৰতো আছে, ঘৰৰ ওচৰত নিশ্চিন্ত মানে পহুকেইটাই জানে সিহঁতক একো নকৰে বুলি। সৰুটো এটা দূৰত আছে দেই, সেইটো আকৌ ক'লা। কিছুমান যে বগা হৈ থাকে, কিছুমান ক'লা হৈ থাকে, কেলৈ বাৰু? সেইটো ক'লা। মোৰ এই যাত্ৰাটো কেনেকুৱা লাগিলে আপোনালোকে জনাব, তেতিয়াহে মন যায়। বেলেগ বেলেগ দেখুৱাই থাকিম আপোনালোকক। মই বহুত ঠাইলৈ গৈ থাকোঁ, সকলোতে ভিডিঅ'টো কৰা নহয়। আপোনালোকে জনালে ভাল লাগিব, উৎসাহ পাম, প্ৰেৰণা পাম। নিশ্চয় আপোনালোক ভালে থাকক, সকলো সুখেৰে থাকক। নতুন বছৰ শুভেচ্ছা জনাইছোঁ, ভোগালী বিহুৰ ওলগ জনাইছোঁ। কি ধুনীয়াকৈ গড় হৰিণা চব একেবাৰে ওচৰতে, চব ইমান ধুনীয়াকৈ থাকে। আৰু এজাক এইবোৰ চৰাই, এইটো বগলীও নহয় বৰটোকোলাও নহয়, কি জানো এইবিলাক, চব কিমান এটা চৰাই। সেই দূৰলৈও আছে, বিশেষকৈ গড়টো যে আজি ইমান ওচৰত দেখিছোঁ। চৰাই হ'ব বহুত আছে দেখোন, সেইবিলাক দূৰলৈ চাওকচোন। ওচৰতো আছে, ঘৰৰ ওচৰত নিশ্চিন্ত মানে পহুকেইটাই জানে সিহঁতক একো নকৰে বুলি। প্লিজ আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া মই আপোনালোকক আগবঢ়াই থাকিম এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক।
বহুদিন অৱশ্যে মই মন্দিৰৰ বিভিন্ন ঠাইৰ মানে যিবিলাক তীৰ্থস্থানৰ দৰে ঠাই সেইবিলাকৰ মই আপোনালোকক জানকাৰী দিয়া নাই। দিম, নিশ্চয় দিম। মই কিছুমান ব্যস্ততাৰ কাৰণে মই সেইখিনি মই অধ্যয়ন কৰি পেলাই লওঁতো, গতিকে সেইকাৰণে আপোনালোকে যেন তাৰ কাৰণে মোক বেয়া নাপায়। শুভৰাত্ৰি, বিহুৰ ওলগ পুনৰ জনাইছোঁ। মোক ফ'ল' কৰি থাকি